কৈ থাকিম এতিয়া সীমা সমস্যাৰ কথা যদি আমি ক'বলগীয়া যাওঁ মূল কথাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ভাগ কৰিলে আগতে এখন আছিল এতিয়া 7খন বৰ্ডাৰ প্ৰটেকশ্যন কমিটি মিনিষ্টাৰ পীযুষ হাজৰিকাক লৈ যি কমিটি গঠন কৰিছে আচলতে তেওঁ পীযুষ হাজৰিকা ডাঙৰীয়া কিন্তু আজি পৰ্যন্ত কাৰ্বি আংলং সীমাত মানে তেওঁলোকে আহি পোৱা নাই যাৰ কাৰণে নেকি কাৰ্বি আংলং ৰাইজে কিন্তু সন্তুষ্ট নহয় সেই কমিটিক লৈ আপুনি কি ক'ব হেন্দৰ কাৰ্বি আংলঙৰ সীমান্তত বসবাস কৰা জনসাধাৰণৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে এই সমস্যাটো স্থায়ী সমাধান কৰিছে আৰু এতিয়া আপুনি আপোনাক জানিব বিচাৰিছোঁ আপোনাৰ পৰা আচলতে আহোঁতে আপুনি গম পাইছে আপোনাৰ হয়তো চাগে গা বিষাই গৈছে আহোঁতে ৰাস্তাৰ যি অৱস্থা কিন্তু এতিয়া আমি ইয়াত আপোনাৰ ইয়াত আহি পাওঁতে এই যিখিনি ৰাস্তা হৈ গৈছে সেইখিনি কিন্তু মেঘালয় গভৰ্ণমেণ্টে নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নিজৰ মাটিত কিন্তু ৰাস্তা নিৰ্মাণ কৰা নাই কিন্তু মেঘালয় চৰকাৰেহে কিন্তু ইয়াত নিৰ্মাণ কৰিছে তাৰমানে এই মাটিখিনি তেওঁলোকে মানে সুদূৰ ভৱিষ্যতে তেওঁলোকে যিটো মানে গিভ এণ্ড টেক পলিচি তেওঁলোকে এই মাটিখিনি তেওঁলোকে মানে লোৱাৰ এটা পৰিকল্পনা কৰিছে নেকি কি ক'ব আপুনি প্ৰথম কথা মই কৈছোঁ যে সীমান্ত অঞ্চলৰ উন্নয়ন কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যই নিজৰ সীমান্তটো খুব উন্নয়ন কৰে ৰাস্তা ঘাট নিৰ্মাণ কৰে আমি বিচাৰিছোঁ আমাৰ সীমান্তত ৰাস্তা ঘাট নিৰ্মাণ হ'ব লাগে ইয়াত চিকিৎসালয় নিৰ্মাণ হ'ব লাগে ইয়াত শিক্ষানুষ্ঠান স্থাপন হ'ব লাগে বিদ্যুৎ যোগান হ'ব লাগে আৰু প্ৰশাসনিক কেন্দ্ৰ ইয়াত স্থাপন হ'ব লাগে ৰাইজে যাতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয় ৰাইজে যাতে শংকামুক্তভাৱে জীৱন যাপন কৰিব পাৰে তেনে ব্যৱস্থা ফলপ্ৰসূভাৱে কৰাটো হ'ল অসম চৰকাৰৰ দায়িত্ব ৰাস্তাটো যিটো ৰাস্তাত আহিলেতো সাংঘাতিক ৰাস্তা এইটো ৰাস্তা নহয়েই গতিকে পথাৰৰ নিচিনা গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাম অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে পাৰিলে নিজে এই ৰাস্তাটোদি আহিব লাগে নহ'লে তেখেতৰ সন্মানীয় মন্ত্ৰীসকলক পঠিয়াব লাগে কি অৱস্থাত আছে ৰাস্তা ঘাটৰ চাব লাগে আৰু ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লাগে আৰু সীমা বিভেদৰ কথা যদি আমি চাওঁ নাগালেণ্ড আৰু যি কাৰ্বি আংলঙৰ গেট আছে আচলতে আগতে নাগালেণ্ডৰ যি একদম সীমামূৰীয়াত আছিলে এতিয়া কাৰ্বি আংলঙত আহি এইটো স্থাপন কৰা হৈছে ঠিক তেনেকৈ ইয়াতো হোৱাৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে কি ক'ব প্ৰথম কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত 7খন ৰাজ্য সৃষ্টি কৰিলে 7খন ৰাজ্য সৃষ্টি কৰি সীমাটো কিন্তু অংকন কৰি নাই 7খন ৰাজ্য সৃষ্টি কৰি দি সীমাটো অংকন কৰিব লাগিছিল কিয় নকৰিলে মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ ঐক্যবদ্ধ হোৱাটো কেন্দ্ৰীয় চৰকাৰে নিবিচাৰে সদায় এটা সীমাত উত্তেজনা হৈ থাকিব লাগে ৰাইজৰ মাজত যাতে একত্ৰিত হৈ থাকিব নোৱাৰে এনে এটা বাতাবৰণ সৃষ্টি কৰে আৰু সেইকাৰণে আমি কৈ আছোঁ যে সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে আৰু চৰকাৰসমূহে আলোচনাৰ জৰিয়তে সমস্যাটো স্থায়ী সমাধান কৰিব লাগে অসম চৰকাৰৰ দায়িত্বটো হ'ল যে অসমৰ ভূখণ্ড ৰক্ষা কৰি সমস্যাটো সমাধানৰ ব্যৱস্থা কৰিব লাগে আৰু অসমৰ সীমামূৰীয়া ৰাজ্যৰ সীমান্তত থকা ৰাইজৰ মতামতৰ প্ৰতি সন্মান জনাই এই সমস্যা সমাধানৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে এতিয়া ৰাইজ বা আমাৰতো এইটো দায়িত্ব নহয় মানে ক'ত সীমাটো আছে আঁকি দিয়াটো এতিয়া কাৰ্বি ছাত্ৰ সন্থাই আজি উদ্যোগ লৈছে আমি সকলোবোৰ আহিছোঁ ইয়ালৈ সীমা ক'ত হ'ব লাগে সেইটো অংকন কৰা দায়িত্বটো ৰাইজৰ নহয় এইটো হ'ল চৰকাৰৰ দায়িত্ব আৰু চৰকাৰৰ কামটোৱেই হ'ল যে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ প্ৰতি সন্মান জনাই সমস্যাটো স্থায়ী সমাধান কৰিব লাগে আমাৰ কামটো হ'ল যে সীমান্তত বসবাস কৰা ৰাইজৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰিব লাগে সীমান্ত আমিতো ভাল ওচৰ চুবুৰীয়া হৈ থাকিব লাগিব গতিকে সীমান্তৰ দুয়োপাৰে থকা ৰাইজৰ মাজত যাতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰি পিপুলছ টু পিপুল ৰিলেশ্যনশ্বিপ আৰু পিপুলছ টু পিপুলছ কণ্টেক্ট এই কথাটো যাতে ৰক্ষা কৰিব পাৰি সেই কথাটো আমি ব্ৰতী হৈ পেলাই আমি আগবাঢ়ি যাম আমি ইয়াততো সকলো সংগঠন আছোৱেই ইফালে আমাৰ খাচী ছাত্ৰ সন্থাও আছে গতিকে আমাৰ আমি ৰাইজৰ মাজত ভাল ওচৰ চুবুৰীয়া হৈ থাকিব পৰা বাতাবৰণটো সৃষ্টি কৰা কামটো ৰাইজৰ কাম কিন্তু সীমাটো স্থায়ী সমাধানৰ কামটো কিন্তু চৰকাৰৰ এতিয়া সীমা সমস্যা কথা যে ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট আছে ইয়াত পুলিচ আৰক্ষী প্ৰশাসনে কৈছে যে য'ত গণ্ডগোল হৈছে সেই গণ্ডগোল হোৱা ঠাইলৈ নাযাবৰ কাৰণে আমাক অনুৰোধ কৰিছে কাৰণ গ'লে হয়তো আকৌ অশান্তিৰ সৃষ্টি হ'ব পাৰে আমি এটা শান্তি ভংগ কৰিবলৈ অহা নাই আমাৰ উদ্দেশ্যটো স্পষ্ট আমি এটা শান্তিৰ বাৰ্তা লৈ আহিছোঁ গতিকে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে এটা অনুৰোধ জনাইছে গতিকে আমিও স্পষ্ট কৈছোঁ আমি শান্তি ভংগ কৰিবলৈ অহা নাই এতিয়া আমি ৰাইজৰ লগত আলোচনা কৰি মতামত ল'ম মতামত লৈ আমি আমাৰ এটা যোগাত্মক দৃষ্টিভংগী আমি No, actually, our border is not here now. Then you should have to stay there. There is a chance. That is why I am not allowing you, or I am asked not to allow. This is not my individual decision, but this is the decision of the district administration and the authority. See, I understood. I mentioning it again. Don't shoot the messenger. I'm just a messenger here. I understood that. But why my question? We are not allowed to go there. But why the Meghalaya police used to come frequently?
that was not in my knowledge. Of course, Their now that I have organization known- are also now that visiting their borders. So now that I have known, of course, I'll go and talk to Madam. If there was under barricade. So until and unless the government did not decide, then we don't get to enter each area. Then how the people of Meghalaya they come in and cross our land? Number one. Number two is that how we are genuine people we cannot go in and see our own land. देखिए बात ऐसे है ना, अगर बैरिकेड हो गया बट अंटिल एंड अनलेस गवर्नमेंट लोग ने डिसाइड नहीं करा तो यहाँ पे हम लोग जाने नहीं सकते. ठीक है, हम लोग मानते हैं वहाँ का आदमी लोग यहाँ पे आ रहे हैं, हम लोग कैसे जाने नहीं सकते? That's the main thing. That's the question. I got your point, and I'll put your Law put and forward, order put should forward your be point equal. in the Please. concerned place. Okay, I got your point. हम लोग ये चाहता है कि हम लोग दूसरा का घर में तो हम लोग नहीं घुस रहे हैं. We have our own land. This is not a dispute area. This is our land. हम लोग अपना जगह में जा रहा है. But law and order has been restricted. Number one. Number two is that उन लोग घुस रहा है. वहाँ से तो आप लोग आते ही जाते हैं. Meghalaya local police has been, MLP has been, and come and do patrolling here. But this is not their area. This is under jurisdiction of, under jurisdiction of your regime. Please. जब उधर का पुलिस लोग आ रहा है उसी समय में see first and foremost I am just newly appointed as border magistrate, so I don't have knowledge about what you are saying right now. Now that it has come to my knowledge, I'll put forward that thing.